হাই ফ্ৰেণ্ডছ, কেনে আছে আপোনালোকে? আশা কৰোঁ সকলো ভালে আছে, আমিও ভালে আছোঁ। বোলে ইমান গৰম, ইমান ৰ'দ, বাপৰে একদম মানে থাকিব নোৱাৰোঁ আৰু ইমান ৰ'দ। চকু এজনী আৰু কি খাই আছে? বৰফ খাই আছে। এনেকৈনো বৰফ খাই দিয়ে চাওকচোন। বাপৰে, তাই বৰফ খোৱা পাত ফ্ৰিজৰ পৰা ওলাই আনি এনেকৈ বৰফ খাই আছে। এনেকৈ বৰফ নাখায়। তাইক অলপ অমিতা কাটি দিওঁ ৰ'ব, অমিতা দিওঁ খাবৰ কাৰণে। এই অমিতা কাটি দিছোঁ, তাইক খাব দিছোঁ। লোৱা, খোৱা অমিতা, খোৱা অমিতা, খাব লাগে, খোৱা। খাই দিয়া। টেষ্টি নে অমিতাটো? টেষ্টি আছে? এটা মাহ মিঠা আছে। টেষ্টি, খোৱা। সেইটোও খোৱা, হ'ব দিয়া, সেইটোও খোৱা, খোৱা, খোৱা। এতিয়া ভাত বনাই ৰ'ব, চিম্পুলকৈ বনাই। ইমান ৰ'দ, ইমান গৰম, খাব মনে নাই ভাত। চিম্পুলকৈ কিবা এটা বনাই থৈ দিম আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো। এয়া বনাম কচু, তাৰপিছত বনাম ফুলকবি, তাৰপিছত বনাম অমিতাৰ খাৰ। চাই থাকিব আপোনালোকে ভিডিঅ'টো দেই। কাটি দিওঁ। কাটি লওঁ। কণ বিলাহী নাপালোৱেই, বেলেগ বিলাহী দি বনাব লাগিব, ডাঙৰ বিলাহী দি। আমাক কাটা কেইটা দেখা। হ'ব দিয়া, অকণমান তেল দি দিওঁ। জালটো চম্ভাৰ মাৰি ল'ম এতিয়া। দিলোঁ পাঁচফোৰণ, অলপমান নহৰু সৈতে দিছোঁ, তেজপাত, শুকান জ্বালা দিলোঁ কেইটামান, আৰু পিঁয়াজ দিলোঁ। এতিয়া দালিখিনি ঢালি দি আছে, ঢালি দিলোঁ। ইয়াত দালি হৈ গ'ল। এতিয়া বনাম ফুলকবি ভাজিটো বনাই লওঁ। এইফালে দিলোঁ কেৰাহীত অলপ তেল, এইফালে দিছোঁ পিঁয়াজ, পিঁয়াজটো দিলোঁ, ফুলকবি, অলপ দিলোঁ নিমখ, দিলোঁ হালধি, দিলোঁ জিৰাৰ গুড়ি, অকণমান বিলাহী, এইফালে দিছোঁ পিঁয়াজ, আদা নহৰু, দিলোঁ বিলাহী, দিলোঁ থেকেৰা টেঙা আৰু ভোট জলকীয়া। অলপ নিমখ, অলপমান দিম,
হালধি অলপ ঢালি দিম কচু ধুনীয়াকৈ ড্ৰয়িং কৰা যাবৰে হ'ল দে আৰু স্কুলত বনাইছোঁ মচুৰ দালি বইল পানী খালোঁ খাই এতিয়া বাচনটো ধুলোঁ এতিয়া আৰু যাবৰে হ'ল হেৰি আউটত ইমান ৰ'দ বাপৰে কি ৰ'দ এতিয়া আউটত যাওঁ ওলাও ৰ'ব ওলাই পেলাই এতিয়া মই আৰ্ট স্কুলত নগ'লোঁ গৰমৰ কাৰণে এতিয়া মই খেলত যাব ওলাইছোঁ পাপাই মোক নাৰিকল কাটি দিছে খাম আপোনালোকেও গৰমত খাব